হে গাইজ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক মোৰ চেনেলটোত স্বাগতম জনাইছো। গাইজ আমি যাব ওলাইছো অংগনাবাদী কেন্দ্ৰত। একচুৱেলি বাবুৰ কাম আছে। এয়া বাবু চাইকেল চলাই আছে। বাবু এতিয়ালৈকে ৰেডি হোৱা নাই। মই ৰেডি হৈছো আৰু মাকে এইফালে ৰেডি হৈ আছে। অংগনাবাদীত বাবুক মাতিছিলে বাইদেৱে, যোৱাকালি ফোন কৰিছিলে। বাবুক ৱেটটো জুখিব লাগে আৰু বাবুৰ হাইটটো জুখিব লাগে আৰু বাবুৰ কিবা কিবি খোৱা বস্তু আহিছে, তো সেইখিনি লৈ আহিম আৰু অংগনাবাদীৰ সম্পূৰ্ণ পৰিৱেশটো আপোনালোকক দেখুৱাম আৰু অংগনাবাদীত সৰু সৰু বাচ্চাবিলাকক কেনেধৰণে শিকোৱা হয় আৰু কি কি শিকায় সেয়া সম্পূৰ্ণ আপোনালোকক দেখুৱাম। তো বলক তেতিয়াহ'লে আমি যাই থাকোঁ এতিয়া অংগনাবাদী কেন্দ্ৰলৈ। এই বাবু এইফালে আছে আৰু বাইকখন ইয়াতে আছে। বাইকখন মই উলিয়াই লওঁ আৰু মাকে এইফালে ৰাস্তাত গৈ থিয় হৈ আছে। মানে যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকক মই অনুৰোধ জনাইছোঁ যে এটা লাইক কমচে কম মাৰি থৈ যাওক। আৰু যিসকল বন্ধু বান্ধৱী নতুনকৈ আহিছে মোৰ চেনেলত তেওঁলোককো মই অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যায় আৰু বেল আইকনটো বজাই থৈ যায়। এটা ভিডিঅ' বনাওঁতে মোৰ বহুত কষ্ট হয়, কিন্তু আপোনালোকৰ 1 টকাও নাযায়। গাইছ আমি ফাইনেলি আহি পালোঁ অংগনাবাদীৰ সন্মুখ। আমি অংগনাবাদীত আহি পাইছোঁ বেটা। বলা ভিতৰলৈ যাওঁ। এইখনে হৈছে বাবুৰ অংগনাবাদী স্কুল। চাই লওক এইফালে। আৰু মই ভিতৰত সোমোৱাৰ আগতে বাহিৰৰ অংগনাবাদী স্কুলৰ যি বাহিৰৰ পৰিৱেশ আছে পৰিৱেশটো আপোনালোকক এবাৰ সম্পূৰ্ণকৈ দেখুৱাই লৈছোঁ। এই ফুলজোপা আমি 9 বজাত ফুলা ফুল বুলি কওঁ আৰু এইফালে এয়া নয়নতৰা ফুল বুলি কওঁ। আৰু আপোনালোকে কি বুলি কয় আৰু নাম কিবা বেলেগ থাকিব পাৰে নাজানো, তো কি জানে আপোনালোকে কমেণ্ট কৰি জনাব। গাইজ বলক এতিয়া আমি ভিতৰত সোমাই যাওঁ। বা পুৰা হুলস্থুল লাগি আছে, পুৰা হুলস্থুল লাগি আছে বাচ্চাটো। আৰু এয়া এইফালে চাব পাৰে আপোনালোকে, ইয়াতে ফুলৰ ছবি আছে আৰু ফুলৰ নামবিলাক সম্পূৰ্ণকৈ লিখা আছে, কোনটো কি ফুল হয় লিখি থোৱা আছে। আৰু গাইছ এই কলজোপালৈ চাওক আপোনালোকে, এইফালে সম্পূৰ্ণকৈ লেখা আছে, এটা পাতৰ বিৱৰণীত লিখি থোৱা আছে। আৰু এইফালে আছে এটা কমল মানে পদুম ফুল এটা আছে, পদুম ফুল ডাঙৰকৈ ছবি আঁকি থোৱা আছে। কণ মইনাহঁতৰ মন জয় কৰিব পৰাকৈ এইফালে পুতলা আঁকি থৈ দিছে। আৰু এইফালে যদি চাই ডৰিমনৰ ছবি এটা আঁকি থৈ দিছে। এইফালে আমাৰ বাবুক বাইদেৱে হাইটটো জুখি আছে। আৰু ইয়াতে এতিয়া বাবুৰ ওজনটো জোখা হ'ব। 10 কিলো 300। অলপ আগতে এবাৰ জোখা হৈছিলে 10 কিলো 400 গ্ৰাম হৈছিলে। এইবাৰ জোখতে আৰু বাবুৰ মাত্ৰ 100 গ্ৰাম কমি গ'ল। মানে 100 গ্ৰাম নোৱাৰে কি, 100 গ্ৰাম মানে পানী অলপমান খাই দিলে 100 গ্ৰাম বাঢ়ি যাব ওজন। এনেদৰে বাইদেউজনীয়ে কণ মাইনা বাবুহঁতক এক্সাৰচাইজ কৰা শিকাই আছে। আৰু এইপিনে এই মাইনাজনীক এতিয়া গান গাব দিছে, মানে ৰাষ্ট্ৰীয় সংগীত। কাপোৰ বজাই দিব লাগে তোমালোকে। মাইনাজনীয়ে ৰাষ্ট্ৰীয় সংগীতটো কিন্তু খুব সুন্দৰকৈ গাই দিছে। মোৰ খুবেই ভাল লাগিছে। আপোনালোকৰ ভাল লাগিছে নাই কমেণ্ট কৰি জনাব। Oh,
বাই বাই টাটা বাই বাই তো গাইজ ফাইনেলি আমাৰ কাম হৈ গ'ল কিবা বস্তু দিবলগীয়া আছিলে বাইদেউহঁতে দিলে তো এতিয়া আমি যাব ওলাইছোঁ ঘৰত যাম তো কাম হৈ গ'ল বাবুক ওজন কৰা হৈ গ'ল আৰু বাবুৰ হাইটটো জোখা হ'ল আৰু বাবুৰ কাৰণে কিবা কিবি খোৱা বস্তু দিছে কি বস্তু দিছে ঘৰত গৈ কিনে দেখুৱাম আপোনালোকক আহিলো এতিয়া আমি ঘৰত যাম বাবু আজি খেলিব নাপালা না আজি খেলা নহ'লে আমি এতিয়া ঘৰত যাই আছো এতিয়া ফাইনেলি আমি ঘৰ আহি পালোঁ বাবু নমা বাইকৰ পৰা ঘৰ আহি পালোঁ এতিয়া বস্তুবিলাক দেখাব লাগিব দেই পানী বটলটো ঘৰত লৈ গৈছে ঘৰৰ পৰা এইটো সৈতে কি আছে চা কি দিছে মটৰ মটৰ দিছে মটৰ 1 কিলো 1.5 কিলো মান হ'ব না চাউল কেই কিলো দিছে চাউল কেই কিলো দিছে 4 কিলো মান এনে আইডিয়া কৰিছে জুখিটো দিয়া নাই না জুখি দিছে আইডিয়া কৰি দিছে কিবা এটা